আমি সকলোৱে মিলি প্ৰতিগৰাকী মহিলাই আমি 1000 টকাকে ইয়াত শ্বেয়াৰ লগালোঁ আৰু লগাই উত্তৰৰ নাম দি এই ইণ্ডাষ্ট্ৰিটো আৰম্ভ। এই ধৰণেতো মহিলাসকল আগবাঢ়ি যাব লাগিব। এই ধৰণে সৰু সৰুকৈ কামবিলাক কৰিলেতো হ'ব। নেক্সট এইকেইদিনত বিহু আগে পিছে মানে 22000 টাৰ্গেট বেছি হ'বলৈও আছে। নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আমি উপস্থিত আছোঁ শিৱসাগৰৰ এয়া পিঠা গোন্ধ পাই ইয়াত আহিছোঁ। এয়া চাওক পিঠা বনাই আছে বহুতকেইজন মহিলাই আৰু এইফালে দূৰত ধুনীয়াকৈ খুন্দি আছে। গতিকে আমি তেওঁলোকেনো কিয় এনেধৰণৰ কাম কৰি আছে আমি জানিব বিচাৰিম। আৰু বিহু বতৰ পিঠাও খাম। এয়া কেতিয়াবা বনাই আছে? আমি হ'ল আজি 3 বছৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। 3 বছৰ পৰা বনাই আছে। পিঠাখন খাই চাব লাগিব কেনেকুৱা হয়। 3 বছৰীয়া পিঠা নহয়। আমি এয়া তেওঁলোকে দিছে। আৰু ইয়াত যিটো ঢেঁকী খুব এটা স্পেচিয়েল ঢেঁকী, মানে এয়া দেখিছে নহয় ঢেঁকীটো। বাইদেৱে চাউল দি আছে। আমাৰ ঘৰুৱা যিটো পৰিৱেশ, কিন্তু ইয়াত নগৰত। আৰু ইয়াৰ মেইন কাৰণটো, মই ইয়ালৈ অহা মেইন কাৰণটো হৈছে তেওঁলোকেতো সৰু এটা ইণ্ডাষ্ট্ৰি গঢ়ি তুলিছে। কেতিয়াবা জড়িত হ'ল আৰু এতিয়া কেনেকুৱা লাগিছে বা উত্তৰণৰ যিটো মানে উদ্দেশ্য, সেইটো বিষয়ে আপুনি দুআষাৰ কৈ দিয়ক। নমস্কাৰ, মোৰ নাম জুলি পাটৰ। মই যেতিয়া ইয়াত জড়িত হ'লোঁ তেতিয়া দেখিলোঁ বহুত উদ্যোগী মহিলা আছে যি মানে কৰিব বিচাৰে, কিন্তু ধৰক অকলেতো কাম এটা কৰিব নোৱাৰে। সেইকাৰণে আমি যেতিয়া 2018 চনত আমি 1 আগষ্টৰ দিনাখনি বহুতো মহিলা এনেকৈ একত্ৰিত হ'লোঁ। ইয়াতে আমাৰ নগৰীয়া জীৱিকা অভিযানৰ আমাৰ যিজন CPM ছাৰ আছিলে, ইন্দ্ৰজিৎ দাস ছাৰ, তেখেতে মহিলাখিনি যিখিনি উদ্যোগী মহিলা 14টা ৱাৰ্ডতে খবৰ দিলে যে আপোনালোক যিখিনি উদ্যোগী মহিলা একত্ৰিত হওঁ আৰু হৈ পিনি কিবা এটা কৰাৰ উদ্দেশ্যে ইয়াত আমি চবেই মিলি কথা পাতিছিলোঁ। এতিয়া 18 চনৰ পৰা আজিলৈকে হয়, এই 18 চনৰ উত্তৰণৰ জন্ম হয়। 18 চনৰ পৰা আজিলৈকে অকল আপোনালোকে পিঠা পনাৰ ওপৰতে গুৰুত্ব দিছে নে বেলেগ কিবা কিবি আৰু যি ধৰণৰ গোটৰ কাম থাকে তেনেধৰণৰ? 15 আগষ্ট আমি প্ৰথমতে আচাৰ আৰম্ভ কৰিছিলোঁ। আচাৰ চবেই বিভিন্ন ধৰণৰ আচাৰ, ঘৰুৱা প্ৰডাক্ট যিবিলাক বনাইছিলে, বহুতো মহিলা আছিলে, চবেই আচাৰ বনায়। কোনোবাই আমৰ আচাৰ, জলফাই আচাৰ, ঔটেঙা ছিজন ৱাইজ তেনেকৈ আচাৰ বনালে। আচাৰতো আমি ধুনীয়াকৈ লাভৱান হৈছিলোঁ। তেতিয়া আমি কি কৰিলোঁ, প্ৰথমতে আচাৰ বনাবৰ কাৰণে আমাৰ ওচৰতো পইচা নাই। আমি সকলোৱে মিলি প্ৰতিগৰাকী মহিলাই আমি 1000 টকাকে ইয়াত শ্বেয়াৰ লগালোঁ আৰু লগাই উত্তৰৰ নাম দি এই ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰিলোঁ। মই বাহিৰত থাকোঁতে ঢেঁকী মাত শুনিছিলোঁ আৰু যেতিয়া ভিতৰলৈ আহিলে দেখিছোঁ খুব এটা সুন্দৰ এটা মানে পৰিৱেশ। পিঠা বনাই আছে, ঢেঁকী দিয়ে আছে। এইফালে তিল পিঠা বনাই আছে, তেল পিঠা বনাই আছে। ইমান এটা সুন্দৰ এটা ক্ষুদ্ৰ উদ্যোগ। এই ধৰণেতো মহিলাসকল আগবাঢ়ি যাব লাগিব। এই ধৰণে সৰু সৰুকৈ কামবিলাক কৰিলেতো হ'ব। গতিকে এই বাইদেউগৰাকীৰ লগত কথা পাতিও ভাল লাগিলে। আৰু আমি আৰু পিঠা বনাই থকা বাইদেউবিলাকৰ লগতো কথা পাতিম। আৰু এই ধৰণৰ যে যিটো উদ্যোগ মানে লৈছে, এতিয়া আপোনালোকৰ এনেই টোটেল আজিৰ দিনটোত বা আজিলৈকে এনেই কিমান এই বিহুৰ সময়ত কিমান পিঠা আপোনালোকে চেল কৰিছে? আমি এনেই 1 জানুৱাৰীৰ পৰা আমি থাকেতো 12 মাহেই আমাৰ পিঠা চেল। তাৰ কাৰণে আমি তিয়ক ফুড ভিলৰ নাম দিছে, তাত আমি ৰেগুলাৰলি দিওঁ। হয় 1000কে দিওঁ। তালৈ গ'লেও আপোনালোকে পাব আমাৰ পিঠা। আৰু তাৰ ওপৰঞ্চি আমি এতিয়া বিহুৰ বুলি আমাৰ 22000 পিঠা অৰ্ডাৰ আহিছিলে। এতিয়ালৈকে আমি 10000 সম্পূৰ্ণ কৰিছোঁ আজি 12 তাৰিখলৈকে। বাকী আৰু কৰিয়ে আছোঁ। আজিও নাই বুলিও প্ৰায় 5000 মান হৈ যাব। গতিকে নেক্সট এইকেইদিনত বিহু আগে পিছে মানে 22000 টাৰ্গেট বেছি হ'বলৈও আছে। গতিকে ডেইলি আহি আছে। মই ৰৈ থাকোঁতে দেখিছোঁ মানুহে আহিছে, লৈছে, আকৌ গৈছে। গতিকে এই ধৰণৰ যিটো ইনিচিয়েটিভ মই ভাবোঁ প্ৰত্যেকখন গাঁৱে হোৱাটো দৰকাৰ। কাৰণ মহিলাসকল অকল ঘৰৰ ভিতৰত থকাটো মানে আজিৰ দিনত নহয়। ওলাই আহক, ইণ্ডাষ্ট্ৰি, ক্ষুদ্ৰ উদ্যোগ, এইবিলাক ক্ষুদ্ৰ উদ্যোগ হয়। ক্ষুদ্ৰভাৱে কাম কৰিছে, তেওঁলোকে দেখিছে খুব সুন্দৰকৈ কাম কৰিছে। গতিকে এনেধৰণৰ ইনিচিয়েটিভটো লোৱা কিন্তু আমাৰ খুব দৰকাৰী বুলি আমি সকলোৱে ভাবোঁ। আৰু এনেধৰণে কাম কৰি থকা থাকিলে আমাৰো ভাল লাগে।
যে এটা খুব সুন্দৰ এটা প্ৰচেষ্টা চলি আছে এইটো কি পিঠা বনাই আছে বাইদেউ তেল পিঠা নে ঘিলা পিঠা ঘিলা পিঠা বনাই আছে এয়া খুব সুন্দৰকৈ ইয়াত দেখা গৈছে মই এটা চাওঁ নাখাওঁ চাওঁ সুন্দৰ লাগিছে গতিকে ইমান গৰমে গৰমে খাব নোৱাৰি গতিকে এই ধৰণৰ এটা সৰু ইনিচিয়েটিভ তেওঁলোকে লৈছে যে পিঠা পনা অসমীয়া যিটো কৃষ্টি সংস্কৃতি আছে তেওঁলোকক অকল ঘৰৰ ভিতৰতে আবদ্ধ ৰাখি অলপ কমাৰ্চিয়েল কৰিবৰ কাৰণে চেষ্টা কৰাইছে গতিকে মাস্ক বিতৰণ কৰিছিলে আপোনালোকে লকডাউনৰ সময়ত মাস্কো বিতৰণ কৰিছিলে তেনেধৰণৰ এটা ইনিচিয়েটিভ লৈছে আৰু সেয়ে হৈছে এই উত্তৰণ মেক ইন শিৱসাগৰ গতিকে মেক ইন শিৱসাগৰ এই উত্তৰণত আমি উপস্থিত আছোঁ এতিয়া আমি লগ পাইছোঁ অসম ৰাজ্যিক নগৰীয়া জীৱিকাৰ শিৱসাগৰ জিলাৰ প্ৰবন্ধক মেৰাজ ছাৰ গতিকে তেখেতৰ পৰা জানিব বিচাৰিম এই ইনিচিয়েটিভটোৰ বিষয়ে কেনেধৰণৰ কামটো আগবাঢ়িছে এই যে সৰু ইণ্ডাষ্ট্ৰিটো গঢ় লৈ উঠিছে কেনেধৰণে গঢ় লৈ উঠিছে তেওঁৰ পৰা আমি জানিব বিচাৰিম নমস্কাৰ অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ মুখ্য উদ্দেশ্য হৈছে যে নগৰাঞ্চলৰ যিসকল মহিলা আছে সেই মহিলাসকলক আমি কেনেকৈ আগুৱাই নিব পাৰোঁ কাৰণ আমি জানো যেন এখন দেশৰ অৰ্থনীতিত মহিলাসকলৰ ভূমিকা অন্যতম গতিকে দেশৰ অৰ্থনীতিৰ বুনিয়াদ যদি আমি আগুৱাই নিব বিচাৰোঁ তেতিয়াহ'লে মহিলাসকলৰ উন্নতি আৰু তেখেতলোকৰ এই অৰ্থনীতিত সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ সেই উদ্দেশ্যেৰে আমি অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সহযোগত আৰু শিৱসাগৰ পৌৰসভাৰ উদ্যোগত যোৱা 2018 চনৰ 15 আগষ্টত আমাৰ এই উত্তৰণ ইণ্ডাষ্ট্ৰিটো গঢ় দিয়া হৈছিলে এই উত্তৰণ ইণ্ডাষ্ট্ৰিত বৰ্তমান আমাৰ প্ৰায় 15গৰাকী মহিলা আছে তেওঁলোকে সেই সময়ত নিজেই শ্বেয়াৰ হিচাপে বা অংশ হিচাপে তাত 1000 ৰুপিজ অংশ হিচাপে দি পেলাই তেওঁলোকে আমাৰ ইণ্ডাষ্ট্ৰিটো গঢ় দিয়াত যথেষ্ট সহযোগিতা আগবঢ়াইছিলে আৰু সেই মৰ্মে তেতিয়াৰ পৰা এতিয়ালৈকে আমি ইণ্ডাষ্ট্ৰিটো আমি আগবঢ়াই লৈ গৈ আছোঁ আৰু এই ক্ষেত্ৰত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সহায় সহযোগিতা আমি সদায় তেখেতলোকক দি আহিছোঁ যাতে এই ইণ্ডাষ্ট্ৰিটো আমি গঢ় দিব পাৰোঁ আৰু ভালকৈ আৰু ইয়াৰ শাখা বা উপশাখা হিচাপে আমি এই ইণ্ডাষ্ট্ৰিটো বাকী আমাৰ যিখিনি ULB আছে বা অসমৰ বেলেগ বেলেগ ঠাইত আমি যাতে এটা ইণ্ডাষ্ট্ৰি মানে শাখা হিচাপে আমি আগবঢ়াব পাৰোঁ তাৰো আমি চেষ্টা আগবঢ়াই নিয়ে গৈ আছোঁ ইয়াত আমাৰ পিঠা লাড়ু আচাৰ যিখিনি ছিজনেবল আমাৰ যিখিনি বস্তু আমি সেইখিনিও আমি আৰম্ভ কৰিছোঁ ইয়াৰ লগে লগে উত্তৰণৰ এটা শাখা হিচাপে আমি উত্তৰণ স্বচ্ছ বস্ত্ৰ আমি আৰম্ভ কৰিছোঁ যিহেতু আমি জানো লকডাউনৰ সময়ত যথেষ্ট মানে আপোনাৰ ডিমাণ্ডফুল আছিলে যে আমি তেখেতলোকক মাস্ক বনাবৰ কাৰণে সেই সময়ত আমি মাস্কৰ আৰু যেতিয়া আমি প্লাষ্টিক বৰ্জন কৰিছিলোঁ প্লাষ্টিক বৰ্জন কৰাৰ সময়তো আমি উত্তৰণ বস্ত্ৰৰ বেগ আমি মাৰ্কেটত উপনীত কৰি দিছিলোঁ আৰু সেই মৰ্মে আমি আমাৰ যিসকল মহিলা আছিলে সেই মহিলাসকলে নিজেই এই উত্তৰণ বস্ত্ৰৰ যোগেদি তেওঁলোকে বেগবিলাক বনাইছিলে আৰু সেই বেগৰ থ্ৰুৱে তেওঁলোক লাভৱানো হৈছিলে সেই সময়ত আৰু আমি আশা ৰাখিছোঁ আমি আগলৈও যেনেকৈ যিখিনি মানে সহজে তেওঁলোকে বনাব পাৰিব সেইখিনি বস্তু আমি আগবঢ়াই লৈ যাম বনাই পিনি ছাৰক ধন্যবাদ জনাইছোঁ ছাৰে উত্তৰণ যিটো ইণ্ডাষ্ট্ৰি সেই ইণ্ডাষ্ট্ৰিৰ বিষয়ে খুব ভাল ধৰণে বুজাই ক'লে লগতে আৰু এগৰাকী আমি বাইদেউক লগ পাইছোঁ তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ এই ইণ্ডাষ্ট্ৰীৰ লগত কেনেধৰণে জড়িত নমস্কাৰ মোৰ নাম প্ৰিয়া মেছ ময়ো এই অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ CPM চিটি প্ৰজেক্ট মেনেজাৰ স্কিলছ এণ্ড লাইভলিহুড মই চাওঁ মই ইয়াত জইন কৰাৰ পৰা উত্তৰণটো বহুত ধুনীয়াকৈ চলাই আছিলে তেওঁলোকে আৰু লাহে লাহে আমি দেখিছোঁ তেওঁলোকে বহুতখিনি নতুন নতুন প্ৰডাক্ট বনাবলৈ আৰম্ভ কৰিছে মাৰ্কেটত যোনটো তেওঁলোকৰ ৰিচ হয় সেই ৰিচটো বহুতখিনি আগবাঢ়িছে তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইমানখিনি আগবাঢ়ি আহিছে ধন্যবাদ মই ভাবোঁ অসমৰ ক্ষেত্ৰত অসমতেই এনেকুৱা ধৰণৰ এটা গোট ৰেয়াৰ বুলি এয়া পূৰা পিঠা বনাই আছে বিহু বতৰ তাতে পূৰা ৰ'বলৈ সময় নাই এই কেনেকুৱা লাগিছে বাইদেউ আজি বনাই মানে মই পিঠা ঢেঁকী মাত আৰু পিঠা গোন্ধ পাই মই ইয়াত পালোহি গতিকে এয়া খুব সুন্দৰকৈ পিঠা বনাই আছে এই মানুহ আছে সেয়া তেওঁলোক কিনিবলৈ আহিছে পিঠা কিনিবলৈ আহিছে আৰু এখন খাই চাম গৰম গৰম পিঠা এখন খাই চাম এখন পিঠা এখন বিহু বুলি খাই লৈছোঁ মজা
ভজা পিঠা বনাইছে ইয়াত তিল হওক গুড় হওক বা পিঠাৰ যিটো গুণাগুণ এই গোটেইখিনি আছে মজা লাগিছে বাইদেউ আপুনি কিমান দিনৰ পৰা বনাই আছে পিঠা বনাবই নালাগিছিল সঁচা কথা ক'বলৈ ইয়াতে আহি উত্তৰণতে মই শিকিছোঁ আৰু ইয়াৰ পৰাই ধৰক এতিয়া প্ৰথমৰ পৰাই মই মিছ আপোনালোকক ট্ৰেইনিং দিয়া হৈছিলে ট্ৰেইনিং দিছিলে এনেকুৱা পিঠা বনোৱাৰ কাৰণে নহ'লে ইমান দীঘলকৈ ইমান সুন্দৰকৈ পিঠাটো বনাবলৈ অলপ দিগদাৰ হয় তেওঁলোকে বনাইছে লগতে তিল পিঠা তেল পিঠা যিকোনো মানে পিঠা বিহুৰ যিখিনি সামগ্ৰী সেইখিনিৰ কাৰণে আপোনালোকে উত্তৰণৰ লগত যোগাযোগ কৰক শিৱসাগৰ মাছ মজিয়াতে আছে আৰু তেওঁলোকৰ মই গোটেই ডিটেইলছ ডেছক্ৰিপশ্যনত দি দিম ক'ৰ পৰা কেনেকৈ কালেকশ্যন কৰিব লাগে গতিকে মই ভাবোঁ এনেধৰণৰ প্ৰচেষ্টা হওক আগলৈও হওক এই কোলা পিঠাটো এইটো কিহৰ এইটো মানে এটা বৰা চাউল হয় এই বৰা চাউলটো বৰা চাউলৰ পিঠাই হয় কিন্তু ক'লা বস্তুটো ক'লা এই বৰা চাউলটো আমি দেখা পাম আছে নেকি এইটো বৰা চাউলটো আমাৰ এতিয়া খুন্দা হৈ গ'ল ন অ'কে এয়া হয় ক'লা বৰা চাউলটো হয় আৰু এইটো নিশ্চয় বৰ্তমান পাবলৈ নাই বজাৰত কিন্তু আপোনালোকে ক'ৰ পৰা গোটাই মানে আমি এইটো মানে আমাৰ বজাৰত আনিছোঁ তেওঁ আমাৰ গোটেই বছৰতে বৰা চাউল এইটো ক'লা বৰা চাউলৰ পিঠা হয় গতিকে নিশ্চয় এখন খাইছোঁ চ' আমি আজি উপস্থিত হৈছিলোঁহি উত্তৰণত এইসকলে হৈছে উত্তৰণৰ উদ্যোগী মহিলা আমাৰ শিৱসাগৰৰ গৌৰৱ এওঁলোকৰ কাৰণে আজি শিৱসাগৰৰ যি পিঠা গোটেই অসমৰ উজনি অসমত বিয়পিবলৈ সক্ষম হৈছে তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ আকৌ যোৰহাটলৈকে তেওঁলোকৰ পিঠা গৈছে গতিকে এওঁলোকে হৈছে উত্তৰণৰ উদ্যোগী মহিলাসকল গতিকে তেওঁলোকক আজি লগ পাই ভাল লাগিলে গতিকে আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ লগতে আমাৰ উত্তৰণৰ ফালৰ পৰা তোমালোকৰ ধন্যবাদ যে আহি ওলাইছেহি আমাৰ মহিলাসকলক দেখা দি আমাৰ যিটো উদ্যোগ তাক আগুৱাই নিবলৈ চবেই যাতে তোমাৰ যোগেদি আমি আশীৰ্বাদ এটা পাওঁ আৰু যাতে আমি উত্তৰৰ উন্নতি পথত যাব পাৰোঁ অ'কে মোৰ গৌৰৱ লাগিছে আমাৰ শিৱসাগৰৰ মাজতে আছে গতিকে ভাল লাগিছে চ' থেংক ইউ অল দ্য বেষ্ট